তুমি কেতিয়া জানিলা যে তুমি এজন ট্ৰেভেলাৰ? তুমি যেতিয়া সৰু আছিলা তেতিয়াৰ পৰাই তোমাৰ ভিতৰত সেই ট্ৰেইটটো আছিল, বাট নিজক চিনি পাইছিলা যে তুমি এজন ট্ৰেভেলাৰ, তুমি এঠাইত তুমি নাথাকিব নোৱাৰা। জেনেৰেলি সেইটো আৰ্টিষ্টৰ হয়, যিবিলাক ট্ৰু আৰ্টিষ্ট সেইটো অস্থিৰতা থাকে। চোৱা, মই কথা এটা কওঁ, মোৰ দেউতা আছিলে মেজিষ্ট্ৰেট। মই জন্ম হৈছোঁ তুৰাত, তাৰপিছত আমি আহিলোঁ যোৰহাট। মোক কামেল স্কুলত দিলে, মই অকল 6 মাহ পঢ়িছোঁ তাত। তাৰপিছত গুচি গ'লোঁ তেজপুৰ, তাত এবছৰ থাকিলোঁ। তাৰপিছত মই খুব উৎপত্তি আছিলোঁ কাৰণে মোক স্কুলত দি দিলে। মোক মানে 3 বছৰ বয়সতে স্কুলত দি দিছে। মানে মোৰ উৎপাতত থাকিব নোৱাৰে, মানে এতিয়াও উৎপাত কৰি থাকোঁ একেই। চ' তেজপুৰ যোৱাৰ পিছত দেউতাই মোৰ ACS পালে 1976, গুচি গ'লোঁ কৰিমগঞ্জ। চ' মোৰ ট্ৰেভেলিংটো বৰ অদ্ভুত। কৰিমগঞ্জত আমি 8 বছৰ আছোঁ, আপ টু ক্লাছ 7। মই ক্লাছ 3লৈকে ইংলিছ পঢ়িছোঁ, 4 নাই পঢ়া, মই জাম্প মাৰিছোঁ। মই 5ত গুচি গ'লোঁ ডাইৰেক্ট গভৰ্ণমেণ্ট স্কুল সোমাই দিছোঁ, বেংগলী মিডিয়াম। 5, 6, 7ৰ মই হাফ ইয়াৰলি পৰীক্ষা বেংগলীত দিছোঁ। দেউতা ট্ৰান্সফাৰ হৈ গ'ল, গুচি আহিলোঁ আমি বিজনী। এনুৱেল পৰীক্ষা দিছোঁ মই অসমীয়া মিডিয়ামত। চ' ইট ৱাজ টাফ, আৰু মই সদায় ফাৰ্ষ্ট ছেকেণ্ড হওঁ, বেলেগ কোনো কেছ নাই তাত। খালি মই ছাৰক কৈছোঁ, মানে বোলো ছাৰ মই কৰিমগঞ্জত আছিলোঁ, চ' মোৰ বিলাক আপুনি গণ্ডগোল পাব।